অনিশ্চিতত মাজুলীৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱলৈ মাজত আৰু মাথো কেইটামান দিন বাকী। আৰু ৰাসক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছে প্ৰতিখন ৰাস উদযাপন সমিতি, প্ৰতিজন কলাকুশলী। কিন্তু তাৰ আগমুহূৰ্তত ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOPয়ে বিপাঙত পেলাইছে ৰাস উদযাপক সমিতিক। নতুন SOPত উল্লেখ থকা মতে 10 বছৰৰ তলৰ কোনো শিশুৱে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাস মহোৎসৱত। কিন্তু শিশুৰ অবিহনে এখন ৰাস কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। নতুন SOPৰ বিৰুদ্ধে সমগ্ৰ মাজুলীতে এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তলৰ শিশুৱে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি কোৱাটো কিমান দূৰদৰ্শিতাৰ মাজেদি কথাখিনি কৈছে, অৱগত কৰিছে, সেই কথাখিনি আমাৰ সকলোৰে অৱগত হৈছে। আৰু এইটো একো ৰাসৰ বিষয়ে নজনা মানুহৰ অন্ততঃ তেনেকুৱা এখন SOP নুলিয়ায়। গতিকে আমি এই ৰঙাচাহী প্ৰগতি ৰঙমঞ্চৰ তৰফৰ পৰা আমি আমাৰ অসম নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, অলপ শিথিলতাৰ মাজেদি তেওঁলোকে তেখেতসকলে এই SOPখন তৈয়াৰ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।